হেল্ল' ভিউয়াৰ্ছ, মই হলো কপিৰ আৰু স্বাগতম জনাইছোঁ আপোনালোক ফেটফুল সামথিং চেনেলৰ পৰা। বন্ধুসকল, আজি মই হোৱাটছআপৰ এটা কেইটামান ট্ৰিক্স লৈ আপোনালোকৰ ওচৰত আহিছোঁ। কেতিয়াবা কি হয় বন্ধুসকল, আপুনি আপোনাৰ হোৱাটছআপত গৈ এনেদৰে চাট কৰিব কোনোবাৰ লগত, যিটো দেখি বেলেগে আপোনাৰ ক'ব যে এইটো কি, কেনেকৈ হ'ল, কি হৈ গ'ল। বন্ধুসকল, মই ইয়াত প্ৰথমতে মই আপোনাক দেখুৱাই দি আছোঁ। ইয়াত চাওক বন্ধুসকল, মই ইয়াতে এইটো তলত যিটো বন্ধু ইয়াত সচৰাচৰ মই আপুনি যদি টাইপ কৰোঁ, ধৰি লওক মই হাই টাইপ কৰিছোঁ, চাওক এইটো কেনেকুৱা আৰু ওপৰত দুইটাত কেনেকুৱা। এইটো ওপৰতো চাওক কেনেকুৱা আৰু ইয়াত মাজতো চাওক কেনেকুৱা, আৰু তলৰ বৰ্তমান কৰাটো চাওক, হাই লিখাটো কি আৰু হাৱাৰ ইউটো কেনেকুৱা আৰু হেল্ল'টো কেনেকুৱা। তো মই প্ৰথমতে দেখুৱাই দি আছোঁ মই হাৱাৰ ইউটো কেনেকৈ লিখিছোঁ। চাওক এইটো ডাঙৰ ওলাই গৈছে, আৰু মই এইটো আপোনাক দেখুৱাই দি আছোঁ। প্ৰথমে এইটো কাৰণে আপুনি প্ৰথমে ইয়াত SYM য'ত লিখা আছে, এই চুকত SYM বুলি লিখি আছিল, ইয়াতে ক্লিক কৰিব। তাৰপিছত ষ্টাৰ আছে, ইয়াত চাব ষ্টাৰত ক্লিক কৰিব, ষ্টাৰ এটা দিব। তাৰপিছত আপোনাৰ যি টাইপ কৰিব লাগে, ধৰি লওক হাই বা হেল্ল' বা হাউ আৰ ইউ, যি মই লিখি আছোঁ যে ক'ত আছা। তাৰপিছত আকৌ ষ্টাৰ দি দিছোঁ। এইটো চাওক লিখাটো আগেও কেনেকুৱা আছিল, হয় চাওক ষ্টাৰ এৰাৰ লগে লগে কেনেকুৱা হয় আৰু ষ্টাৰ দিলে কেনেকুৱা হয়। মই এইটো টাইপ কৰি দিছোঁ, গ'লগৈ। এইটো কেনেকুৱা হ'ল। এতিয়া আপুনি দ্বিতীয়টো চাওক, যিটো মই হেল্ল' লিখিছিলোঁ ইয়াত হেল্ল' যিটো এইটো হেল্ল'টো এতিয়া চাওক। এতিয়া মই যিকোনো, আপুনি অকল হেল্ল'ই নহয় যিকোনো লিখিব পাৰে। ইয়াতে প্ৰথমে SYMত ক্লিক কৰক, তাৰপিছত 1 2 ইয়াতে সেই চিম্বলটো নাই, তাই 1 2 3টো ক্লিক কৰক। তাৰপিছত এইটোতে মাৰিব। তাৰপিছত আপোনাৰ যি টাইপ কৰিব লাগে কৰক। মই ইয়াতে আকৌ যিকোনো এটা টাইপ কৰাত মই ধৰি লওক মই হাই বুলি আকৌ টাইপ কৰি দিছোঁ। হাই টাইপ কৰাৰ পিছত আকৌ এইটো আপুনি চিম্বলটো SYMত ক্লিক মাৰি চিম্বল আৰু 1 2 এইটো ক্লিক কৰি পেলাই সেইটোত আনিব। তাৰপিছত তেনেকৈ মাৰিব। চাওক এইটো কেনেকুৱা হৈ গৈছে, হাইটো কাটি গৈছে, মাজেৰে কাটি যায়, পেট কাটা হৈছে। কেনেকুৱা ধুনীয়া টাইপ দেখুওৱা যায়। যদি কোনোবাই আপোনাৰ ওচৰত দেখে তেওঁলোকে সুধিব নিশ্চয় আপুনি এইটো ক'ত পায়। আৰু এটা পদ্ধতি আছে আপোনাৰ কাৰণে, এনেকৈ ষ্টাৰ আৰু সেইটো কৰিব নালাগে। মই আপোনাক চিম্পলি এটা কৰি দিছোঁ। যেনেকৈ মই লিখি আছোঁ হাউ আৰ ইউটো লিখি পেলাই আপুনি তাত ক্লিক কৰি ধৰিব, মাজতে ক্লিক কৰি ধৰিব। তাৰপিছত এনেকৈ ইয়াৰ পৰা যিকোনো এটা এনেকৈ টান দিব, এইটো ইফালে টান দিব। তাৰপিছত গোটেইটো সেউজীয়া কৰি পেলাই আপুনি প্ৰথমে ইয়াত চুকত ইয়াত আছে, চাওক ইয়াত আছে, ইয়াতে ক্লিক কৰিব পাৰে, কৰক। এবাৰ ক্লিক কৰিলে চাওক এইটো পেট কাটা হৈ গ'ল। এইটো হৈ গ'ল আপোনাৰ। আৰু মই আকৌ হাউ আৰ ইউ লিখি আছোঁ, আৰু এটা পদ্ধতি আকৌ লিখি আছোঁ। তাৰপিছত আপুনি এইটো আকৌ ক্লিক কৰি ধৰক, এনেকৈ গোটেইটো সেউজীয়া কৰক। তাৰপিছত ইয়াত ওপৰত লিখা আছে আই নিচিনা, এই আইটোত ক্লিক কৰি দিয়ক। চাওক এইটো হৈ গৈছে কেনেকৈ, এতিয়া হেলনীয়াভাৱে হৈ গৈছে, লিখাটো হেলনীয়া হৈ গৈছে। টাইপটো ইয়াত যেনেকৈ দেখুৱাইছে তাতো তেনেকৈ চেণ্ড হৈ যাব। সেয়ে যদি ওচৰত কোনোবা থাকে আচৰিত হৈ যাব বস্তুটো চাই পেলাই, যদি কোনোবাই নাজানে। আৰু আপুনি জানে যদি এইটোতো ভাল কথা, আৰু নাজানিলে ভিডিঅ'টো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব। আৰু এটা মই দেখুৱাই আছোঁ, এইটো ক্লিক কৰি ধৰিব। তাৰপিছত গোটেইটো সজা কৰিব। তাৰপিছত ইয়াত চাওক লিখা আছে বি বুলি, বিত ক্লিক কৰক। তাৰপিছত বি ক্লিক কৰিলে চাওক এইটো ডাঙৰ হৈ গৈছে, ডাঙৰ। এইটোৱে আছিল আজিৰ কাৰণে ট্ৰিক্স, হোৱাটছআপ ট্ৰিক্স। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, লাইক কৰিব, আৰু নতুন চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো বন্ধুসকল, আজিৰ কাৰণে বিদায় লৈছোঁ। গুড বাই।